পাৰি সিম্পল কাণফুলি তাৰ ভিতৰত আছে এইযোৰ নমস্কাৰ সকললে পুনৰবাৰ স্বাগতম জনাইছো অসমীয়া জিঅৰি ইতহিতৰ এটি নতুন ভিডিঅলে আৰু আজিৰ এই ভিডিঅটিত মই মোৰ যিখিনি ইয়াৰিংছৰ কালেকচন আছে এই সকলোবোৰ আগবঢ়াম বুলি ভাবিছো আশা কৰো ভিডিঅটো চাই আজি আপোনালোকে ভাল পাব আৰু ভিডিঅটো শেষলৈকে চাব আৰু ভিডিঅটোৰ শেষত কেনেকুৱা পাই জনাব নাপাহৰিব আসলতে মোৰ আৰু মোৰ ভণ্টিৰ ইয়াৰিংছৰ খুবেই চখ আৰু সেইভাবে আমি মানে ড্ৰেছৰ লগত মিলাই ইয়াৰিংছবোৰ কিনিছিলো আৰু এই সকলোবোৰ কালেকচন আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো কিছুমান আছে হেভি ডিজাইন কিছুমান সিম্পল আৰু বিয়া পাৰ্টি সকলোবোৰতে কেৰি কৰিব পাৰি লগতে সিম্পল অকেজন হেবোৰতো ধুনিয়াকৈ পিন্ধিব পাৰি এই সকলোবোৰ দেখাই যাবলৈ চেষ্টা কৰিম আৰু এইবোৰৰ দাম বেছিও নহয় কিছুমান 200-300 টকাৰ ভিতৰত আহি যায় আৰু কিছুমান একেবাৰে কম 50-60 টকা মানৰ ভিতৰত পাই যায় গতিকে ভিডিঅটো আজি আৰম্ভ কৰো প্ৰথম মই স্টাৰ্ট কৰিম ইয়াৰিংছৰ মই যিযোৰ পিন্ধি আছো সেইযোৰ পৰা আৰম্ভ কৰো আৰু এইযোৰ কাণফুলি আমাৰ মানে দুজনীৰে খুবেই প্ৰিয় এয়া এইযোৰ মানে কালাৰটো হ'ব নেভি ব্লু দুটা কালাৰ আহে এটা আহে নেভি ব্লু আৰু এটা ব্ল্যাকত এটা শাইনিং টাইপত তেনেকুৱা আহে মানে গ্ৰে কালাৰ টাইপ তেনেকুৱা হয় কাণফুলিযোৰ আৰু এই কাণফুলিযোৰ শাড়ী লগতে লং ড্ৰেছ দুটাতে কেৰি কৰিব পাৰি আৰু বিয়া পাৰ্টি এই সকলোবোৰতে মানে পিন্ধি যাব পাৰি আৰু সঁচাকে কাণফুলিযোৰৰ ডিজাইনটো খুবেই ইউনিক হয় আৰু মানে খুবেই ভাল লাগে এইযোৰ আৰু হাফ কাৰণে মানে বস্তুটো ভাল লাগিছে ধুনিয়াকৈ মানে সূৰ্যৰ যেটো মানে আধা আৰু তেনেকুৱা ডিজাইনৰ ৰাখিছে আপোনালোকে ধুনিয়াকৈ দেখিছে এয়া নেক্সট মই দেখাম ঝুমকা ডিজাইনৰ আছে কাণফুলিবোৰ আৰু সেইবোৰ বিয়াৰ পিছতো কেৰি কৰিব পাৰি লগতে বিয়াৰ আগতো পাৰিয়ে আৰু বিশেষকৈ বুৱা মেখেলা চাদৰ আৰু পাটৰ মেখেলা চাদৰ এই সকলোবোৰতে কেৰি কৰিব পাৰি আৰু বিয়া পাৰ্টি সকলোবোৰত ধুনিয়াকৈ পিন্ধিব পাৰি আৰু ডিজাইনবোৰ খুব ভাল লগা হয় তেনেহলে আৰম্ভ কৰিছো প্ৰথম এইযোৰৰ পৰা এইযোৰ খুব ধুনিয়া হয় কাণফুলিযোৰ আৰু লং হয় ধুনিয়াকৈ ইয়াতে এটা ঝুমকা আছে আৰু এই দুডাল মালা হয় এডাল মানে হিমান পৰে এটো ইয়াত পৰে আৰু এই কাণফুলিযোৰতো মেখেলা চাদৰ শাড়ী ধুনিয়াকৈ পিন্ধিব পাৰে আৰু খুব ভাল লাগে কাণফুলিযোৰ ইমানলৈকে আহি যায় এয়া দেখিছে কোন মানে কিছুমানে যিবোৰে দীঘল কাণফুলি পিন্ধি ভাল পায় তেওঁলোকৰ কাৰণে খুবেই ভাল হ'ব আৰু অৱশ্যে আমিও ভাল পাওঁ দীঘল কাণফুলিবোৰ বিশেষকৈ মেখেলা চাদৰৰ কাণফুলিবোৰ হেভি হলে ভাল লাগে সেইভাবে এনেদৰে কিনিছিলো এইযোৰ ইমানখিনিলৈকে আহি যায় আৰু এইযোৰৰ দামটো 200 মানৰ ভিতৰত আহি যাব ইজিলি নেক্সট দেখাব ওলাইছো সেইযোৰো বহুত ধুনিয়া হয় এইযোৰ আৰু এই ডিজাইনটো এইটো দেখিছে আৰু ধুনিয়াকৈ ইয়ালৈকে আহি যায় এইযোৰৰ মানে দীঘল কাণফুলিয়ে আৰু এইযোৰৰ দাম অৱশ্যে অকমান বেছি এইযোৰৰ দাম 400 নে 500 এনেকুৱা লৈছিলে আৰু গোটেই এইবোৰ ষ্টন হয় সেইভাবে দামটো অকমান বেছি লোৱা গৈছিল এইযোৰৰ আৰু এইযোৰ বিশেষকৈ পাটৰ কাপোৰৰ লগতো ধুনিয়াকৈ পিন্ধিব পাৰি আৰু মোৰ সিস্টাৰে এইযোৰ মোৰ বিয়াৰ টাইমত পাটৰ কাপোৰৰ লগত পিন্ধিছিলে মই পাৰিলে ফটো দি দিম যিকেইযোৰ পিন্ধা আছে সেইকেইযোৰ মই বাৰু ফটো দি দিম শেষলৈকে আৰু বহুত ভাল লাগে এইযোৰ কাণফুলি আৰু বিয়াৰ পিছতো অৱশ্যে এইযোৰ কাণফুলি পিন্ধিব পাৰি ভাল লাগে নেক্সট আছে এইযোৰৰ ঝুমকা ডিজাইনৰে হয় এইযোৰ অকমান সেইকেইযোৰতকৈ সৰু হয় তথাপি হেভি ভিতৰতে পৰে ধুনিয়াকৈ পাট ডিজাইন আছে এইবোৰ ষ্টন আৰু এইবোৰ মণি সৰু সৰুকৈ দি দিছে কাণফুলিযোৰ খুবেই ইউনিক হয় আৰু ডিজাইনটো খুব ভাল লাগে আৰু এইযোৰৰ দামটো 200 মানৰ ভিতৰত এইযোৰ আহি যাব নেক্সট আছে কাণফুলি এইযোৰো মানে কাণৰ এইটো ডিজাইনৰে হয় ধুনিয়াকৈ অকমান লঙে হয় এই কাণফুলিযোৰ আৰু এইযোৰ ব্লেক আৰু গোল্ডেন দুটা মিক্স আছে এইবোৰ সকলো ষ্টন হয় লগত এইবোৰ মণি দি দিছে আৰু ঝুমকা ডিজাইনৰে আৰু এই কাণফুলিযোৰৰ দামো 200-150 ভিতৰত আহি যাব খুব ভাল লাগে এইযোৰ কাণফুলিও বিয়া পাৰ্টি সকলোতে কেৰি কৰিব পাৰি নেক্সট আছে এইযোৰত দুটা আছে ঝুমকা এয়া
এইটো ধুনীয়াকৈ আহি গৈছে ইয়ালৈকে আৰু এটা চুমকা ইয়াতে থাকে এটা অকমান অলমি থকাৰ নিচিনা লাগে হে ডিজাইনটো এইটোৰো খুব ভাল লগা আৰু এইযোৰৰ দুহৰ ভিতৰতে আহি গৈছে নেক্সট আছে এইযোৰ চুমকা ডিজাইন নহয় তথাপি এইযোৰ কাণফুলি খুবেই ভাল লাগে কিয়নো এইযোৰ মানে ঠিক এইযোৰৰ নিচিনাই আৰু এনেকুৱা ডিজাইনবোৰ ড্ৰেছ শাড়ী এইবোৰৰ লগত পিন্ধিব পাৰি বিশেষকৈ বুৱা মেখেলা চাদৰ এইবোৰতকৈ শাড়ী আৰু লং ড্ৰেছ এইটোৰ লগত ধুনীয়াকৈ এইটো কেৰি কৰিব পাৰি আৰু খুব ভাল লাগে এইটো ডিজাইনটো আৰু বিশেষকৈ ডাঙৰ ষ্টনটো খুব ভাল লাগে এইটো ৰেড আৰু অৰেঞ্জ দুটা কম্বিনেশ্যন আছে সেইবাবে মানে ব্ৰাইটনেছটো খুব ধুনীয়া দেখিব পাৰিছে খুব ধুনীয়াকৈ জিলিকি আছে এইটো কাণফুলি এইটো দুহৰ ভিতৰত আহি গৈছে নেক্সট আছে এইটো ডিজাইনৰ মানে মই যিটো পিন্ধি আছো সেইটো ডিজাইনতে আকৌ এইটো আছে এইটো পুৰা সাৰ্কেল হয় আৰু এইটো ব্ল্যাক আৰু সিলভাৰ দুটা কম্বিনেশ্যনত আছে আৰু এইটো ব্ল্যাক ষ্টন দিয়া মানে খুবেই ভাল লাগিছে কাণফুলিযোৰ ধুনীয়াকৈ সাৰ্কেল ডিজাইনত গোটেই কাণখন কভাৰ হৈ গৈছে আৰু মেখেলা চাদৰ শাড়ী লং ড্ৰেছ সকলোতে এইবোৰ কেৰি কৰিব পাৰি এইযোৰ 100 মান টকাৰ ভিতৰত আহি গৈছে এইযোৰৰ দামটো যেতুকে সিলভাৰ আছে এই দামটো অকমান গল্ডেনতকৈ কম হয় নেক্সট আছে এইযোৰ কাণফুলি অৱশ্যে এইটো যে আছে এইটোৰ তলত আৰু এটা আছিলে কিন্তু মানে কি হৈ গল কাণফুলিযোৰ খুব হেভি হয় তলৰটো হেভি আছিল বাবে কৰবাত পৰি থাকিল হে মই দুজোৰেৰে এনেকৈ খুলি দিলো কিন্তু কাণফুলিযোৰ খুবেই ভাল লাগে আৰু এইযোৰৰ দামটো 200 মানৰ ভিতৰতে আহিছিলে আৰু এইবোৰ গোটেইবোৰ ষ্টন হয় কাণফুলিযোৰ আৰু প্লাস পাটবোৰ এটা পাট গোল্ডেনৰ আছে আৰু এটা মানে ষ্টনেৰে পাটটো মানে অকাই আছে এইযোৰ আৰু ধুনীয়াকৈ এইযোৰ অৱশ্যে অকমান সৰু হৈ গল যেতুকে মই এটা পাৰ্ট খুলি দিলো সেইবাবে তথাপি পিন্ধিব পাৰি সিম্পল অকেজনবোৰত পিন্ধিব পাৰি এইটো গতিকে মোৰ মানে হেভি কালেকশ্যনবোৰ এইটো আছিল এতিয়া মই সিম্পল কালেকশ্যনবোৰ দেখাম যিবোৰ ইজিলি চুৰিদাৰৰ লগত পিন্ধিব পাৰে আৰু কিছুমান শাড়ীৰ লগতো কেৰি কৰিব পাৰি কিছুমান আছে লং কাণফুলিবোৰ আছে লং ইয়াৰিংছবোৰ শাড়ীৰ লগত পিন্ধিব পাৰি এতিয়া সেইবোৰ দেখাব লাইছো সেইবোৰ ৰেঞ্জটো 150 মানৰ ভিতৰত আহি যায় কিছুমান অৱশ্যে 50-60 টকাৰ ভিতৰতো আছে গতিকে সেইবোৰ এতিয়া দেখাব লাইছো হেটোৰ পৰা স্টাৰ্ট কৰিছো এইযোৰ কাণফুলি যোৰ সিলভাৰ প্লাস ব্ল্যাক দুটাৰ কম্বিনেশ্যনৰ কাণফুলি আৰু এই কাণফুলিবোৰ আজিকালি পায়ে এইবোৰ পিন্ধাই যে সচৰাচৰ আমি সকলে এইবোৰ কাণফুলি আজিকালি পিন্ধো বিশেষকৈ চুৰিদাৰৰ লগত ভাল লাগে এইবোৰ কাণফুলি নেক্সট আছে এইযোৰ আৰু এইবোৰ 100-150 মানৰ ভিতৰত আহি যায় এইযোৰ আছে এইবোৰ সিম্পল এইযোৰ অৱশ্যে লং হয় পিন্ধি ভাল লাগে এইযোৰ কাণফুলিও এইবোৰ শাড়ীৰ লগত লং ড্ৰেছ প্লাস চুৰিদাৰ গোটেইবিলাকতে পিন্ধিব পাৰি নেক্সট এইযোৰ এইবোৰ অৱশ্যে জিন্স টপৰ লগতো কিছুমান পিন্ধিব পাৰি ভাল লাগে এইবোৰ নেক্সট এইযোৰ স্কোয়াৰ ডিজাইন দুটা স্কোয়াৰ আছে এটা সৰু এটা ডাঙৰ নেক্সট এইযোৰ এইটো স্কোয়াৰ ডিজাইনৰ হয় এইযোৰো ভাল লাগে কাণফুলি সিম্পল অকেজনবোৰত এইবোৰ পিন্ধিব পাৰি নেক্সট এইযোৰ অৱশ্যে আছে এইযোৰ কমন ডিজাইনৰ হয় তিনিটা চুমকা এইযোৰ লং কাণফুলি ভাল লাগে পিন্ধি পেলাই এইযোৰ শাড়ীৰ লগত পিন্ধিব বেছি ভাল লাগে শাড়ীবোৰৰ লগত এইযোৰ সিম্পল ডিজাইন সাৰ্কেল ডিজাইনত আছে এইযোৰ আৰু ভাল লাগে এইযোৰ ডিজাইনৰ এইবোৰ চুমকা মেটেলৰ সৰু সৰু এইবোৰ স্কুলত গলেও এইবোৰ কেৰি কৰিব পাৰি মেখেলা চাদৰৰ লগত ধুনীয়াকৈ এইযোৰ আছে মিডিয়াম চুমকা এইযোৰ আছে এইযোৰ চুমকা ভাল লাগে
কিছুমান ড্ৰেছ যিবোৰ নি লেন্থলৈকে আহে সেইবোৰৰ লগত কিছুমান কাণফুলি পিন্ধি ভাল লাগে। আৰু তাৰ ভিতৰত আছে এইযোৰ ভাল লাগে। এইবোৰ মানে নি লেন্থলৈকে অহা ফ্ৰকবোৰত এইবোৰ কাণফুলি ভাল লাগে, লগতে জিন্স টপৰ লগতো এইবোৰ কাণফুলি ভাল লাগে। এইযোৰ কাণফুলি এইযোৰো ভাল লাগে। আৰু এইযোৰ ফ্ৰক জিন্স এই সকলোবোৰ লগতে ধুনীয়াকৈ কেৰি কৰিব পাৰি। আৰু সিম্পল যদিও কাণফুলিযোৰ খুব ভাল লাগে ডিজাইনটো। আৰু কাণফুলিযোৰ ডিজাইনটো লং হয়, ইমান মানৰ পৰা ইয়ালৈকে থাকিয়ে যায়। এয়া এইটোৰ অৱশ্যে দামটো 200 টকা মানৰ ভিতৰত আহে, কাৰণ এইবোৰ অকণমান দামটো বেছি হয় এইটোৰ। নেক্সট আছে এইযোৰ গোটেই পাত ডিজাইনৰ হয়, ভাল লাগে এইযোৰ কাণফুলিও কেতিয়াবা চিম্পল অকেজনবোৰত পিন্ধি। এইবোৰ 50 টকা মানৰ ভিতৰত এইবোৰ আহি যায়। নেক্সট আছে এইযোৰো কিবা এটা ভাল লাগে, এইযোৰো 50 টকাৰ ভিতৰতে আহি গৈছে। নেক্সট এইযোৰ লং ড্ৰেছৰ লগত পিন্ধিব পাৰি। এইযোৰ কাণফুলি শাৰীৰ লগতো পিন্ধিব পাৰি, ভাল লাগে এই কাণফুলিযোৰ। নেক্সট কাণফুলি এইযোৰো খুব ধুনীয়া লাগে। এয়া এইযোৰ কাণফুলি নেক্সট। আৰু এই কাণফুলিযোৰ অৱশ্যে দোকানৰ পৰা কিনা নহয়। এইযোৰৰ মানে কি হ'ল, মোৰ ভণ্টি এইযোৰ বনাও বুলিয়ে ক'ব লাগিব। কি হৈ গৈছিলে, মই কৈছিলোঁ যে মই এই কাণফুলিযোৰৰ দুটা পাৰ্ট আছিল বুলি কৈছিলোঁ, আপোনালোকক দেখাইছিলোঁ। এই পাৰ্টটোৰ এইটো হৈছে এটা পাৰ্ট, তলত এইটো পাৰ্ট আছিলে এনেদৰে আছিলে, কিন্তু পাৰ্টটো খুলি গ'ল। সেই দুয়োটাৰ খুলি দিয়াৰ পিছত এইটো আছিলে এনেকৈ লগাই এযোৰ কাণফুলি কৰি দিলোঁ। আৰু সঁচাকৈ কাণফুলিযোৰ খুব ধুনীয়া হৈ গৈছে দেখাত, চিম্পল যদিও মানে পিন্ধিলে খুব ভাল লাগিব। এয়া আৰু মেখেলা চাদৰৰ লগতো কেৰি কৰিব পাৰিম ধুনীয়াকৈ, লগতে চুৰিদাৰৰ লগতো পাৰিম কাণফুলিযোৰ। গতিকে এইখিনিয়ে মোৰ নিউ কালেকশ্যন। আৰু কিছুমান আছে, সেইবোৰ আৰু দেখাই নাথাকোঁ কিয়নো সেইবোৰ পুৰণি হ'ল, আৰু সেইবোৰ মোৰ বলিৰে সকলোৰে তাতে আছে। গতিকে সেইবোৰ দেখাই আপোনালোকৰ লগতে মোৰো সময় নষ্ট নকৰোঁ। আৰু যদিহে আপোনালোকে মোৰ এই ইয়াৰিংছৰ কালেকশ্যনবোৰ চাই ভাল পালে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰিব, শ্বেয়াৰ, সেইটো আপোনালোকৰ কথা। যদিহে ভিডিঅ'টো কিবা কামত আহা বুলি আপোনালোকে ভাবে, তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিছে সেইসকলক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ। তেনেহ'লে আজিলৈ এৰিছোঁ, আৰু নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ ওচৰলৈ। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। নমস্কাৰ।